অসমৰ এজন মানুহে নিজ হাতেৰে গছ ৰোপণ কৰি এখন হাবি অৰ্থাৎ এখন জংঘল নিজে তৈয়াৰ কৰিছে আৰু সেই জংঘলখনত গড় হাতী এনেকুৱা ধৰণৰ প্ৰাণীবোৰ আকৌ ঘূৰি আহিছে আৰু সেই জংঘলখন তাত কোনো ধৰণৰ গছ নাছিল তেওঁ নিজ হাতেৰে ৰুইয়ে সেই জংঘলখন গোটেই বনাইছে আৰু ভাৰত চৰকাৰে তেওঁক বিভিন্ন বঁটাৰেও পুৰস্কৃত কৰিছে আমি সকলোৱে প্ৰায় দেখিয়ে থাকোঁ হাতী এটা সাধাৰণ ৰছী এডালেৰে বান্ধি থৈ দিয়ে হাতীটোৰ শক্তিতকৈ সেই ৰছীডাল অতি নগণ্য কিন্তু তথাপিও হাতীটোৱে সেই ৰছীডাল কিয় ছিঙিব নোৱাৰে তাৰ কাৰণটো কি এনেকুৱা ধৰণৰ কিছুমান নজনা কথা জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলপ ক্লিক কৰি দিব তেতিয়া আপুনি নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিব নাম্বাৰ 10 সুইফট নামৰ এবিধ চৰাই আছে এই গোটেই পৃথিৱীত থকা ইউনিক চৰাইবোৰৰ ভিতৰত এই সুইফট নামৰ চৰাইবিধও পৰে এই চৰাইবিধে উৰি থাকোঁতে পানী খাব পাৰে খাদ্য খাব পাৰে আৰু উৰি থাকোঁতে শুবও পাৰে আনকি এই চৰাইবিধে উৰি থাকোঁতে ৰিপ্ৰডাকশ্যনো কৰিব পাৰে চৰাইবিধ উৰাত ইমান পাকৈত যে এই চৰাইবিধে 10 মাহলৈকে মাটিত নাহে অৰ্থাৎ হাৱাতে থাকে হাৱাত উৰিয়ে থাকে 111.6 কিলোমিটাৰ/আৱাৰ বেগত চৰাইবিধে উৰিব পাৰে নাম্বাৰ 9 ৰেডবুল যি এনাৰ্জি ড্ৰিংক আছে এই এনাৰ্জি ড্ৰিংক ৰেডবুলৰ এডভাৰটাইজমেণ্ট কৰোঁতে অৰ্থাৎ বিজ্ঞাপন দিওঁতে তাত এটা কথা কোৱা হয় ৰেডবুল গিভছ ইউ উইংছ অৰ্থাৎ তাৰ অৰ্থ হ'ল ৰেডবুল খালে আপোনাৰ পাখি গজিব আৰু আপুনি উৰিব পাৰিব ৰেডবুলৰ এই এডভাৰটাইজমেণ্টটো চাইয়ে আমেৰিকাৰ এজন মানুহে ৰেডবুল এটা কিনি আনে আৰু তেওঁ সেই ৰেডবুলটো খায় ৰেডবুলটো খোৱাৰ পিছত তেওঁৰ পাখি নগজে আৰু পাখি নগজাৰ ফলত তেওঁ খঙতে এই ৰেডবুল কোম্পানীটোৰ ওপৰতে আমেৰিকাৰ কোৰ্টত কেছ কৰি দিয়ে আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল কোৰ্টত মানুহজনে কেছটো জিকে আৰু ৰেডবুল কোম্পানীটোৱে মানুহজনক 93 কৰোৰ টকা ফাইন হিচাপে দিব লগা হয় মানুহজনৰ ৰেডবুল খাই পাখি নগজিলেও কিন্তু পইচাৰ পাখি গজি গৈছিল নাম্বাৰ 8 হেভিৱেট চেম্পিয়নশ্বিপ এইটো কি আপুনি জানেনে হয়তো আপুনি নিশ্চয় নামটো শুনিছে এই হেভিৱেট চেম্পিয়নশ্বিপটো হ'ল তাত বডি বিল্ডাৰবোৰে যি বডি বনায় জিম কৰি যি বডি বনায় সেই বডি শ্ব' কৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি তাত চেম্পিয়নশ্বিপটো দিয়া হয় এই বডি বিল্ডাৰবোৰৰ দেহৰ ওজন যিমানে বেছি হয় সিমানে তেওঁ চেম্পিয়নশ্বিপটো জিকাৰ বেছি চান্স থাকে নিউয়ৰ্কৰ এখন হেভিৱেট চেম্পিয়নশ্বিপত এবাৰ ফাল্টুতে অৰ্থাৎ মানে কমেডি টাইপতে এজন কমেডিয়ানজনৰ নাম হ'ল হামিজ ব্লেক তেওঁ মানে ফূৰ্তিতে তেওঁ চেম্পিয়নশ্বিপটো দিবলৈ গৈছিল আৰু তেওঁৰ দেহৰ ওজনটো তাত চেম্পিয়নশ্বিপটোত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁ মানে কোৱালিফাইড হৈছিল প্ৰথমে তেওঁ চেম্পিয়নশ্বিপটোত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সকলোৱে হাঁহিছিল কিন্তু পিছত যি হ'ল আপুনি শুনি আচৰিত হ'ব আপুনি আচৰিত মানে আপোনাৰ হাঁহিয়ে উঠিব চেম্পিয়নশ্বিপটো তেওঁৱে জিকি গৈছিল কাৰণ তেওঁৰ ওজনটো কোৱালিফাইড হৈছিল অৰ্থাৎ মানে ওজনটো মিলি গৈছিল নাম্বাৰ 7 আমি যেতিয়া গুগলত মেন বা ওমেন বুলি সাৰ্চ কৰোঁ মেন বুলি সাৰ্চ কৰিলে বিভিন্ন ধৰণৰ মানুহৰ ফটো আহে ওমেন বুলি যদি সাৰ্চ কৰোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ মহিলাৰ ফটো আহে এতিয়া সেই ফটোত থকা মুখবোৰ অৰিজিনেলি এই পৃথিৱীত আছে নে নাই আমি সেইটো নাজানো থাকিব পাৰে নাথাকিবও পাৰে কিন্তু এনেকুৱা ধৰণৰ এটা ৱেবছাইট আছে যিটো ৱেবছাইটে যি মুখাবোৰ বনায় অৰ্থাৎ তাত ডিজাইন কৰে অৰ্থাৎ মানুহৰ মুখাবোৰ ডিজাইন কৰে সেই মানুহবোৰে কিন্তু এই পৃথিৱীত নায়েই ৱেবছাইটটোৰ নাম হ'ল thispersondoesnotexist.com এই ৱেবছাইটটোত আপুনি যদি স্ক্ৰল কৰি চাই থাকে অৰ্থাৎ আপুনি যদি ৰিফ্ৰেছ কৰি চাই থাকে তেতিয়াহ'লে প্ৰতি ঘণ্টাতে আপুনি নতুন নতুন ফটো পাই থাকিব কিন্তু সেই মানুহবোৰ এই পৃথিৱীত নায়েই নাম্বাৰ 6 সাইণ্টিষ্টসকলে ৰিচাৰ্চ কৰি এইটো কথা গম পাইছিল যে মানুহ এজনৰ 3টা ৰূপ থাকে প্ৰথমটো হ'ল আপুনি যেতিয়া কোনোবা এজন ষ্ট্ৰেঞ্জাৰ অৰ্থাৎ বাহিৰা অচিনাকি মানুহক লগ পায় তেতিয়া আপুনি সেই মানুহজনৰ লগত যিটো বিহেভ কৰে সেই এটা ৰূপ নাম্বাৰ 2টো হৈছে আপুনি আপোনাৰ ফ্ৰেণ্ডছ বা ফেমিলি মেম্বাৰ যিকোনো আপোনাৰ কাষৰ ওচৰ চুবুৰীয়াৰ লগত যিটো আপুনি বিহেভ কৰে সেইটো হ'ল আপোনাৰ 2 নম্বৰ আৰু তৃতীয়টো হৈছে আপুনি অকল নিজে জানে অৰ্থাৎ আপুনি অকলশৰে থাকিলে আপুনি নিজৰ লগত যি বিহেভ কৰে সেইটো হৈছে আপোনাৰ 3 নম্বৰ ৰূপ নাম্বাৰ 5 আমাৰ অসমৰে এজন মানুহে নিজ হাতেৰে গছ ৰোপণ কৰি এখন হাবি বনাইছিল এই মানুহজনৰ নাম হ'ল যাদৱ পায়েং তেওঁ 16 বছৰ বয়সৰ পৰাই গছ-গছনি নোহোৱা এডোখৰ ঠাইত গছ ৰুবলৈ আৰম্ভ কৰে আৰু বহু বছৰ পিছত সেই গছবোৰ ডাঙৰ হৈ ঠাইখন হাবিলৈ পৰিণত হয় আৰু সেই হাবিখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু যেনে হাতী গড় বেংগল টাইগাৰ বনৰীয়া মহ এনেকুৱা ধৰণৰ জীৱ-জন্তুবোৰ আহি তাত বসবাস কৰিবলৈ লয় বৰ্তমান সময়ত টুৰিষ্টেও এই জীৱ-জন্তুবোৰ চোৱাৰ লগতে হাবিখনো চাবলৈ আহে ভাৰত চৰকাৰে তেওঁক বিভিন্ন ধৰণৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছে আৰু ভাৰত চৰকাৰে তেওঁক এটা নাম দিছে দ্য ফৰেষ্ট মেন বুলি বৰ্তমান তেওঁ ফৰেষ্ট মেন বুলি পৰিচিত নাম্বাৰ 4 আমি প্ৰায় দেখা পাওঁ ডাঙৰ হাতী এটাক সৰু এডাল ৰছীৰে বান্ধি ৰাখে সেই হাতীটোৰ সেই ৰছীডাল ছিঙিব পৰা ক্ষমতা থাকে তথাপি ট্ৰেইনাৰজনে কেনেদৰে সেই সৰু ৰছীডালেৰে হাতীটোক বান্ধি ৰাখে আপুনি জানেনে যেতিয়া হাতীৰ পোৱালি এটা জন্ম হয় সৰু অৱস্থাত পোৱালিটোক যেতিয়া ৰছীৰে বন্ধা হয় তেতিয়া সেই সময়ত সেই হাতীৰ পোৱালিটোৰ ইমান ক্ষমতা নাথাকে যে সেই ৰছীডাল ছিঙিব কিন্তু এনেদৰে বান্ধি ৰখাৰ ফলত হাতীৰ পোৱালিটোৰ মনত এটা বিশ্বাস হৈ যায় যে সেই ৰছীডাল পোৱালিটোৱে ছিঙিব নোৱাৰে
আৰু ডাঙৰ হৈও সেই বিশ্বাসটো হাতীটোৰ মনত থাকিয়ে যায় যে সেই হাতীটোৱে সেই ৰছীডাল ছিঙিব নোৱাৰিব অৰ্থাৎ হাতীটোৱে নিজে চেষ্টাই নকৰে সেই ৰছীডাল ছিঙিবৰ কাৰণে আৰু এনেদৰে এই বুদ্ধি কৰিয়েই মাউতজনে অৰ্থাৎ ট্ৰেইনাৰজনে হাতীটোক বান্ধি ৰাখে এইটো কথা আমাৰ মানুহৰ ক্ষেত্ৰতো হয় যদি আমাক কোনোবাই কয় যে তুমি সেইটো কাম কৰিব নোৱাৰা আৰু আমি যদি সেই কথাটো বিশ্বাস কৰি লওঁ অৰ্থাৎ মই সেই কামটো কৰিব নোৱাৰোঁ বুলি যদি বিশ্বাস কৰি লওঁ তেতিয়াহ'লে সেই কামটো আমি কেতিয়াও কৰিব নোৱাৰোঁ আনকি যদি আমাৰ সেই কামটো কৰিব পৰা ক্ষমতা থাকেও তথাপি আমি সেই কামটো কেতিয়াও কৰিব নোৱাৰোঁ নম্বৰ 3 স্কুল এখনত এজন ল'ৰাৰ ফুটবল খেলৰ প্ৰতি বহুত বেছি ইণ্টাৰেষ্ট আছিল এনি টাইম ফুটবল খেলৰ লগতে জড়িত থাকিব বিচাৰিছিল কিন্তু স্কুলত ল'ৰাজনক শিক্ষকে গালি পাৰি থকা আছিল এই ফুটবল খেলে তোমাক কি কৰিব ফুটবল খেলৰ একো ভৱিষ্যত নাই ফুটবল খেলে তোমাক খুৱাব নোৱাৰে এনেকুৱা ধৰণৰ কিন্তু পিছলৈ সেই ল'ৰাজন কি হ'ল কোন হ'ল চাওক আপোনাকতো পৰিচয় দিব লগা নাই এইজন কোন নম্বৰ 2 2015 চনৰ এপ্ৰিল মাহৰ কথা BMW যে কাৰ কোম্পানী আছে সেই কাৰ কোম্পানীটোৱে এটা এডভাৰটাইজমেণ্ট অৰ্থাৎ এটা বিজ্ঞাপন দিছিল যে আপুনি আপোনাৰ পুৰণি গাড়ীখন লৈ আহক আৰু আমাৰ ইয়াৰ পৰা এখন ব্ৰেণ্ড নিউ BMW লৈ যাওক আৰু বিজ্ঞাপনটোত কোৱা হৈছিল যে ব্ৰেণ্ড নিউ BMW খন তেওঁলোকে ফ্ৰীতে দিব BMW কোম্পানীটোৱে যেহেতু বিজ্ঞাপনটো এপ্ৰিল মাহত দিছিল সেইকাৰণে সকলোৱে ভাবিছিল যে কোম্পানীটোৱে মানুহবোৰক এপ্ৰিল ফুল বনাব বিচাৰিছে কিন্তু এগৰাকী মহিলাই কথাটো প্ৰমাণ চাবৰ কাৰণে তেওঁৰ পুৰণি গাড়ীখন লৈ BMW অফিচলৈ যায় আৰু সঁচাকৈয়ে BMW কোম্পানীটোৱে মহিলাগৰাকীক এখন ব্ৰেণ্ড নিউ BMW কাৰ গিফ্ট দিয়ে আৰু একদম ফ্ৰীতে গিফ্ট দিয়ে নম্বৰ 1 সাগৰত এবিধ এনেকুৱা মাছ পোৱা যায় যিবিধ মাছক জন্মৰ পৰাই মেকআপ কৰি অহা বুলি কোৱা হয় অৰ্থাৎ মাছবিধ দেখাত ইমান সুন্দৰ যে জন্মৰ পৰাই মাছবিধে মেকআপ কৰিয়ে জন্ম হোৱা বুলি কোৱা হয় এই মাছবিধৰ নাম হ'ল ৰেড লিপ বেড ফিষ্ট